নমস্কাৰ, মই উৎপল শইকীয়া। ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমাৰ যোৰহাটৰ GMCHৰ পিছফালৰ পৰা। তো এইখন হ'ল পিছফালখন। তো এইফালে মানে কেম্পাছৰ ভিতৰেদি আমি আহি আছোঁ। তো আমাৰ এখেতে মানে ডাইৰেকশ্যন দি আহি আছে, এতিয়া কি আছে কি নাই, মানে বিশেষ মই ইয়াৰ বিষয়ে নাজানো। তো এইজনে দেখুৱাই আহি আছে, মোৰ দাদা হয়। তো আমি GMCHৰ ভিতৰেদি আহি আছোঁ। এইখনে হৈ গ'ল আমাৰ যোৰহাটৰ GMCH। তো এইফালে ফ্লাইঅভাৰ বনি থকাৰ কাৰণে আমি আগফালে নি আহিব নোৱাৰিলোঁ বিশেষকৈ। তো এইফালে ৰাস্তাটো ব্লক হৈ আছে। তো ৰাস্তাটো ইফালে ব্লক হৈ থকাৰ কাৰণে আমি ভিতৰেদি আহি পিনে এইফালে তো ওলালোঁ। ইয়াতে মানে সকলোবিলাক সুবিধা আছে। তো এইফালে হৈ গ'লে এম্বুলেঞ্চ সেৱা। তো এইফালে থানাও আছে ইয়াতে। তো সকলো ধৰণৰ এটা সুবিধা আছে। GMCHৰ কেম্পাছৰ ভিতৰখন এখন কেম্পাছখন। তো এইফালে আছে গেষ্ট হাউচ। তো ইয়াতে থাকিব পৰাকৈ। তো এইখন হৈ গ'ল GMCHৰ ফ্ৰণ্টটো। তো এইফালে আহি প্ৰায় কেঞ্চাৰ হস্পিটেল এখন বনাই আছে। কিমান ভাল খবৰ নহয়নে? আমাৰ যোৰহাটতে কেঞ্চাৰ হস্পিটেল বনাই আছে। তো এইখন হৈ গ'ল কেঞ্চাৰ হস্পিটেল। তো এইখন হৈ গ'ল মুখৰ আগেদি আহি এইটো মেডিকেলৰ ফ্ৰণ্টেদি আহি এইডোখৰত ওলাই যায়হি কেঞ্চাৰ হস্পিটেল মুখৰ আগত। আৰু এইফালে তো দুৰ্গা পূজাৰ কাৰণে সা সুবিধা চলি আছে, প্ৰায় যা যোগাৰ হৈ আছে, হ'বই আৰু বেছি দিন নাই। আৰু এতিয়া আমি গৈ আছো যোৰহাট টাউনলৈ। শ্বপিং মলত গৈ আছো। শ্বপিং মলত শ্বপিং আছে। চ' আমি গৈ আছো। আৰু যদি আপোনাৰ কিবা মিটিং চিটিং অৰ্গেনাইজ কৰিবলগীয়া আছে, ইয়াত আহিব লাগিব। আৰু এতিয়া আমি পাই গলো স্মাৰ্ট বজাৰ। আৰু এইফালে ধুনীয়া এটা ভিউ পইণ্ট আছে, ফটো আৰু ৰিল কৰিবৰ কাৰণে। ডেকা গাভৰু খেদে লাঠি লৈ। বিশ্বকৰ্মা পূজা আজিও পাতিয়ে আছে আজিলৈকে। মানে বিশ্বকৰ্মা পূজা পাতিছে। এইখন হৈছে সদৰ থানা। আৰু আমি এতিয়া সোমাই দিম সোঁফালে থানাৰ অপজিট ৰাস্তাত। ইয়াতো মানে পূজাৰ কাৰণে গেট বনাই আছে, ৱেলকাম গেট চাগে নহয়। ইয়াতে পূজাই হ'ব, ৰাস্তা বন্ধ হৈ যাব। হয় নি? ইয়াত প্ৰতিমা থাকিব, এইটো ৰাস্তা ব্লক হৈ যাব, অহা যোৱা নহ'ব আৰু কেইদিনমানৰ পিছত। প্ৰতি বছৰে বনাই, সেইটো কাৰণে এইটো চিষ্টেম চলি আছে। আজিৰ দিনটো কাৰণে চলিছে, কাইলৈৰ পৰা বন্ধ হৈ যাব। নহয়, পূজাৰ আগদিনাখনহে বন্ধ হ'ব, তালৈকে এনেকে সৰু ৰাস্তাটোৱেদি চলি থাকিব। আচ্ছা, আপোনালোকে যদি পূজা কৰিবলৈ যোৰহাটত মন আছে, তেতিয়া আগতীয়াকে আহি পূজা কৰি লওক, কাৰণ পূজাৰ সময়ত বহুত ভিৰ হয়। ভিডিঅ'টো কিন্তু আজিৰ নহয়, সেইদিনা যে মোৰ ভতিজা ছোৱালীজনী জন্ম হৈছিলে সেইদিনাখনৰ। তো এডিট কৰিব নোৱাৰা ফলতে আছিলে। আমি এতিয়া আহি যোৰহাট মেক্সত সোমালোঁ। তো মেক্সৰ ভিতৰলৈ এণ্টাৰ কৰিছোঁ। তো ইয়াতে কিবাকিবি কাপোৰ কানি অলপ চাই লওঁ। ইয়াতে অলপ ৰেটটো অলপ বেছি, তো কাপোৰো ব্ৰেণ্ডৰে হয়। তো এনেকৈ কিবাকিবি অলপ চাই লওঁ। তো ভালকৈ ইয়াতে বজাৰ চজাৰ কৰি লওঁ কিবাকিবি। তো আমি আহি ইয়াতে জোতা চেণ্ডেল সকলোবিলাকে চালোঁ। মানে বিশেষ জোতা চেণ্ডেল ল'বলগীয়া নাই, চাৰ্ট আৰু কিবা পেণ্ট চেণ্ট অলপ ল'ব লগা আছিলে। তো এইবিলাক চাই আছোঁ আৰু। তো এইফালে ঘূৰি তো এতিয়া যাম আমি ওপৰখনলৈ। তো আমি বিশেষকৈ মেক্সৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি মানে ভি-মাৰ্টত আছোঁ। তো ভি-মাৰ্টত এতিয়া কিবা পেণ্ট আৰু কিবা চাৰ্ট লৈ ল'লোঁ মই। তো ইয়াতে লৈ ল'লোঁ আৰু ইয়াতে লোৱা হৈ গ'ল। বিল কৰি আছোঁ এতিয়া। তো প্ৰায় বিল্ডিং চিল্ডিং হৈ গ'ল সকলোবিলাক। তো এতিয়া আমি ফাইনেলি বজাৰ চজাৰ কৰি সকলো হৈ গ'ল। এতিয়া আমি আকৌ উভতিছোঁ আমাৰ ডেষ্টিনেশ্যন। ফাইনেলি আমি পাই গ'লোঁ ইয়াতে। কিবাকিবি চাহ তাহ অলপ চানা তানা কিবাকিবি খাই লৈছোঁ আৰু। তো দিনত ভাত খালোঁ বাৰু, তো হ'লেও কিবা চাহ তাহ অলপ কিবাকিবি খাই লৈছোঁ। তো ফাইনেলি চাহ তাহ খোৱা হৈ গ'ল। ফাইনেলি আমি আজি 4 দিন এইটো ৰুমতে থাকিলোঁ। আজি যামগৈ আৰু ইয়াতে হাগিলোঁ এইটো বাথৰুমতে। আৰু এইখন বিচনাতে শুলোঁ। 2-3টা মানুহ এইখন বিচনাতে শুলোঁ। তো আজি আমি যামগৈ। এতিয়া যাওঁ, কিবা এটা খাই আহোঁ, তাৰপিছত আৰু লাহেকৈ যামগৈ আৰু। আমাৰ কণমানজনী শুই আছে ধুনীয়াকৈ। এই নতুন গাঁও পাই কোমল আমি।
নবআজি যামগে ন যাবলৈ মন নাই যোৱা নি হে আৰু দুদিনমান একো আহিব নি হে তো ফাইনেলি আমি আহি ঘৰ পাই গ'লোহি আমাৰ এখেতৰ আকৌ ফটককৈ প্ৰেছাৰটো উঠি যায় হাই প্ৰেছাৰ থকা মানুহ তো ফাইনেলি ঘৰ পাই গ'লোহি সকলোবিলাক নিয়মেৰে কেঁচুৱাটো ভিতৰলৈ আদৰি লৈ গৈছে আৰু ধূপ ধূনা চাকি জ্বলাই আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই